গড়কাপ্তানি বিভাগে কাৰ্বি আংলঙৰ ৰাস্তা ঘাট উন্নয়নৰ কাৰণে সদায় আমি প্ৰচেষ্টা লৈ আহিছোঁ। কিন্তু আজি আমাৰ দুৰ্ভাগ্য যে অসম চৰকাৰৰ বিশেষকৈ যেতিয়া কংগ্ৰেছৰ চৰকাৰ আছিলে সেই সময়তে ডিফুৰ বা কাৰ্বি আংলং জিলাৰ কেইবাটাও গুৰুত্বপূৰ্ণ ৰাস্তা বিধ্বস্ত হৈ গৈছিলে। এই ৰাস্তাবিলাক যদি ৰিপেয়াৰিং কৰি থাকিলেহেঁতেন আমি বেছি টকা খৰচ নকৰাকৈও আমি এই ৰাস্তা ঘাটবোৰ নিৰ্মাণ কৰিব পাৰিলোহেঁতেন। কিন্তু আজি আপোনালোকে যদি চায় তেতিয়াহ'লে দেখিব যে হামৰেং, ডংকামকাম আৰু তুমপ্ৰেঙৰ পৰা হোজাই, তুমপ্ৰেং, ডংকামকাম, হামৰেং এই ৰাস্তাৰ একেবাৰে অৱস্থা নাই। তাত গাড়ী যাব নোৱাৰা একেবাৰে অৱস্থা নাই। খেৰণিৰ পৰা জিৰিকিন্দান আমাৰ যোৱাৰ পৰিৱেশ নাই। লংকা, খেৰণি, উমৰাংচু ৰাস্তাৰ কোনো অৱস্থাই নাই, কোনো মানুহে তাত যাব নোৱাৰে, এনেকুৱা বেয়া অৱস্থাত আছে। তাৰ উপৰিও NH-36 পাৰখোৱাৰ পৰা মাণ্ডালৈ যদিও আমি যাব পাৰোঁ, কিন্তু মাণ্ডাৰ পৰা ডিমাপুৰলৈকে গাড়ী নচলা অৱস্থাত আছে। ঠিক তেনেকৈ ডিমাপুৰৰ পৰা নুমলীগড় NH-39ৰো অৱস্থা আজি একেবাৰে বেয়া অৱস্থাত। যে আমি কাৰ্বি আংলঙৰ ৰাস্তা ঘাটৰ উন্নয়ন কৰিম। আপোনালোকৰ আজিৰ এই সভাতে মই ঘোষণা কৰিব খুজিছোঁ যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কাৰ্বি আংলঙৰ ৰাস্তা ঘাটৰ কথা চিন্তা কৰি লংকা, খেৰণি, উমৰাংচু ৰাস্তা বনাবৰ কাৰণে আমাক 200 কোটি টকাৰ অনুমোদন দিছে। আপোনালোকক মই জনাব খুজিছোঁ যে অহা 45 দিনৰ ভিতৰত আমি লংকা, খেৰণি, উমৰাংচু ৰাস্তাৰ টেণ্ডাৰ উলিয়াম আৰু বিধানসভা ইলেকশ্যনৰ আগে আগে আমি এই লংকা, উমৰাংচু ৰাস্তা আমি সমাপ্ত কৰিম, যাতে মানুহে বিধানসভা ইলেকশ্যনৰ আগে আগে এটা ভাল ৰাস্তা পাব পাৰে। আমাৰ পাৰখোৱাৰ পৰা মাণ্ডা, মাণ্ডাৰ পৰা ডিমাখোৱা ৰাস্তা, ডিমাপুৰৰ ৰাস্তা ভাৰত চৰকাৰে 50 কোটি টকা দিছিলে। 50 কোটি টকাত এতিয়া ৰাস্তা ভাল নহয়। যোৱা পৰহি এই ৰাস্তাৰ ওপৰত অসম চৰকাৰে আৰু 50 কোটি টকা দিছে। তাৰ ফলত এতিয়া আমি পাৰখোৱা, মাণ্ডা, ডিমাপুৰ ৰাস্তা অহা ডিচেম্বৰ মাহৰ আগতে গাড়ী মটৰ চলিব পৰা এটা ধুনীয়া ৰাস্তালৈকে আমি ৰূপান্তৰ কৰিব পাৰিম। NH-39ত আমাৰ কাম চলিছে। আলহী চাৰ্প আমান পেনন কেহাং আপত নাংনিজুং আফান নেলিনি আক্লং পেন কাৰ্ডং পাজিল পৰিষদে 68টা গৌৰৱময় বৰ্ষ পাৰ কৰিলে। আজিৰ এই অনুষ্ঠানৰ লগত সংগতি ৰাখি আমি ডংকামকাম ষ্টেডিয়ামৰো উদ্বোধন কৰি